দেখুৱাই লওঁ মানে মেইন কথাটো হ'ল আপোনালোকে ভাবিছে কি পিকে কি পাগল হ'ল নেকি কেলা বডি বনাই আছে মই পাগলা হৈ গৈছোঁ কাৰণ টেঙা নিদিয়া এছিষ্টেণ্টবিলাকে মোক যি কমেণ্ট দিব লৈছে মই মানে বিৰাট ভয় খাইছোঁ মানে মই ক'ত থাকিম ক'ত নাথাকিম এই যেনেকৈ ইয়াৰ সৰু সৰু দৰাবিলাকক যেনেকৈ ধৰি ফুৰিছে জানো মোকো এয়া টেঙা নিদিয়া এছিষ্টেণ্ট ধৰিব এতিয়া তেনেকৈ মানে মই পলাই ফুৰিবলগীয়া আছে সেইকাৰণে বডিডাল বনাই আছোঁ কাৰণ ক'ত কেতিয়া মাৰপিট হৈ যায় ঠিক নাই কাৰণ তাৰ এছিষ্টেণ্টবিলাক খুব একদম কাৰণ সি জানেই আৰু আজি মই টেঙা নিদিয়াক কিয় বেয়াকৈ কৈ আছোঁ আজি জেএছবিও টেঙা নিদিয়াক যেতিয়া ভৰিখনৰ কথা কওঁ মই জেএছবিকো মই গালি দিছোঁ যে জেএছবি ভগৱানে কিছুমান দিয়া বস্তুৰ ওপৰত তই কমেণ্ট নকৰিবি কাৰণ যাৰ কপালত যি আছে এইটো হ'ব লাগিব 1 মিনিট মানে কি যেতিয়া টেঙা নিদিবাই যেতিয়া জেএছবি গাড়ীখন লৈ পেলাই যিমানটো অব্ৰিক কৰিলে এজন আমাৰ অসমৰ এটা গৌৰৱ দিয়াচোন এটা টিভি চেনেলত যি এটা সাক্ষাৎকাৰ লৈছিলে কিমান এটা আমাৰ গৌৰৱ হ'ব লাগে সেই গৌৰৱটোৰ কাৰণে আমি অলপ উঠিব লাগে যে ভাল হৈছে পাইছে দি অলপ সহায় সহায় কৰিব লাগে কিন্তু সেই কথাটোকে লৈ পেলাই টেঙা নিদিয়ে এটা বাপেক মাকক ধৰি পেলাই সেই কিবা কিবি অগ্ৰং বগ্ৰং কাৰণ মেইন কথাটো কি হ'ল জেএছবি কেতিয়া ৰোষ্টাৰ নহয় জেএছবি কেতিয়া ৰোষ্টাৰ নহয় জেএছবিয়ে ক'ৰবাত গান বনাইছে হয় গান গোৱাত কিষ্টিং আজিকালি আৰু কিষ্টিংটো এতিয়া হেৰি পাঠানখনত কেনেকুৱা এটা দৃশ্য দেখুৱাই আছে বা সেইবিলাক চিনেমা বাদ দিলোঁ সেই কেছটো লৈ পেলাই তাক ৰোষ্টাৰ সোপাই গোটেই সোপাই এনেকুৱা মানে মেণ্টেলি প্ৰব্লেম কৰিছে নহয় মানে চৰি আকৌ বোলে মোক বোলে ঘুচ দিছে আৰে বাবা মোৰ যিখিনি ব্যৱসায় আছে জানে সেয়াতে মই চাফিচিয়েণ্ট সেইকাৰণে মই কৈছোঁ মানে এতিয়া যিখিনি এছিষ্টেণ্টে তাৰ হৈ পেলাই কৰি আছে নহয় তাক গৈ পেলাই কাপোৰ এখন দি চকু পানীখিনি মুচ গ'ল কাৰণ তাৰ চেনেল আৰু বেছি দিন নাথাকে মানে মই জনাৰ ভিতৰত আৰু সি নিজেতো ভিডিঅ'বিলাক কৈছে মই আজি দেখুৱাই নিদিওঁ কাৰণ সিদিনাখন পঢ়ি দিয়া ভিডিঅ'টোত তাক দেখুৱাই দিছোঁ সি যিখিনি মানে জোখতকৈ অভাৰ এক্টিং কৰিছিলে যে সেই অভাৰ এক্টিঙৰ প্ৰতিফলটো আজি সি পাই আছে জেএছবিয়েতো একো পোৱা নাই জেএছবি বোলে কিবা চেনেল ক'ত আছে চেনেল লৈ গ'ল বিন্দা চলি আছে সি সেইকাৰণে মই চা মোক কাৰো পাৰ্চনেলি মোৰ দুশ্মন নাই জেএছবিও মোৰ বন্ধু সিহঁতিও মোৰ বন্ধু কিন্তু জোখতকৈ অভাৰ যে গুচি গৈছেগৈ সেইটো কাৰণে মই মানে তোক ঠুকনটো দি আছোঁ দুখটো মোৰো লাগিছে ন কাৰণ 1 লাখ ছাবস্ক্ৰাইব কৰাটো খুব মানে বৃহৎ কষ্ট কিন্তু তাৰ মানে কি জোখতকৈ অলপ অভাৰ হৈ গৈছিলতো সেইটো কাৰণে সি আজি পাই গ'ল জেএছবি কোন হয় অলৰেডি টেঙা নিদিয়া গম পাই গৈছে আৰু তাৰ হৈ পেলাই ভিডিঅ' মই এতিয়া আৰু নবনাওঁ এইটোৱে মই লাষ্ট ভিডিঅ' বনাইছোঁ আৰু 2-3 বছৰ মই আকৌ তাক ল'ম তাৰ কিছুমান চামচাবিলাকে কেনেকুৱা কি কমেণ্ট দিয়ে মই চাই লওঁ আৰু সি কি ভিডিঅ' বনায় মই সেইটোও চাই লওঁ এতিয়া মানে কি কোনো ৰোষ্টাৰে মোক ৰিপ্লাই কৰিবলৈ নোৱাৰে কিয় নোৱাৰে কাৰণ সিহঁতেও জানে যে মোক ৰিপ্লাই কৰাৰ লগে লগে মই ওপৰলৈ উঠি যাম মই পইচা পাতি পাম সেইটো চিন্তা কৰে সেইকাৰণে মোক ৰিপ্লাই কৰিব নোৱাৰে কিন্তু ৰিপ্লাই মই কৰিব দিয়াও নাই নালাগেও কিন্তু মই কোৱা কথাখিনি তহঁতকেইটা মাইণ্ডত সোমোৱাই ল'বি আৰু এছিষ্টেণ্টকেইটাই টেঙা নিদিয়াক পাৰিলে ভিডিঅ'টো চাবলৈ দিবি যে জেএছবি কোন আৰু জেএছবিয়ে যি পাত বহমা খৰ মাৰি আছে নহয় 4-5 পাত হৈ গৈছে একদম চবৰে গাত লাগিছে আৰু কাৰ গাত লাগিব সেইটো মই নেক্সট ভিডিঅ'ত ক'ম কিন্তু এই প্ৰথম খৰবাত টেঙা নিদিয়া এড লাগি গ'ল ইগত লগাৰ কাৰণে বেছিয়াক দুখ কৰিছে দুখ নকৰিবি ওপৰলৈ বেছিকৈ উৰিব পালি নহয় মানে হাতী লাট দেখি শহা পোকৰ ফালি মৰা হ'ল সেইটো তেনেকুৱা হৈ গ'ল সেইকাৰণে তই পালি আৰু পাবি লাহে দিয়ে গৈ থাক আৰু যিকেইটা এছিষ্টেণ্টে মোক মানে যিকেইটা কমেণ্ট কৰিছ এতিয়া কমেণ্টৰ ৰিপ্লাই মই দিম কি কমেণ্ট দিয় দে কিন্তু তাক অকণমান বুজাবি আৰু নাপায় আৰু ইমান মোৰ নিজেও দুখ লাগিছে ন হ'ব নেকি ন আৰু বেছিয়াকনো কি দিম জ্বলা জুইত ঘিউ হেলিবতো মোৰ মন নাই কিন্তু মোৰ কোনো দুশ্মন নহয় চব মোৰ বন্ধুৱে হয় কিন্তু বেছিকৈ হাত মেলিলে দিগদাৰ অহংকাৰ পতনৰ মূল যেনে টেঙা নিদিবা